নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া যিসকলে ফৰেষ্ট গাৰ্ডত যাম বুলি ভাবি আছিল তেওঁলোকৰ বাবে বেয়া খবৰ। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা যেতিয়া নতুনকৈ এপ্লিকেশ্যন মুকলিছিল তাৰপিছতে আপোনালোকৰ বহুতো ল'ৰা ছোৱালীৰ মনটো বেয়া, কিয়নো আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ যিখিনি পদ মুকলিছে তাত পদৰ সংখ্যাটো কমকৈ আছে। ফৰেষ্টাৰ গ্ৰেডত মুকলিছে 211টা, তাৰপিছত ফৰেষ্ট গাৰ্ডত মুকলিছে 504টা আৰু AFPF মুকলি হৈছে 405টা। এতিয়া আপোনালোকৰ যেতিয়া এপ্লিকেশ্যন মুকলিছিল তাত আপোনালোকৰ ভেকেঞ্চি যিটো লিষ্ট সেই লিষ্টটো টেন্টেটিভ ভেকেঞ্চি বুলি দিয়া আছিল, মানে আপোনালোকৰ পাছত পদৰ সংখ্যাটো বৃদ্ধি পাব পাৰে। এতিয়া বহুতে আশা কৰি আছে যে ফৰেষ্ট ডিপাৰ্টমেণ্টত পদৰ সংখ্যাটো বৃদ্ধি পাব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে তাত পদৰ সংখ্যাটো বৃদ্ধি পাব, কাৰণ ফৰেষ্টাৰ গ্ৰেড 1ত আজি কেইদিনমান আগত আপোনালোকৰ ডিপাৰ্টমেণ্টেলি বহুখিনি মানুহ ডেপুটি জেনেৰেল প্ৰমোশ্যন পাইছে, মানে আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ত পদৰ সংখ্যাটো খালী হৈছে। তাৰপিছত আপোনালোকৰ AFPF ক্ষেত্ৰতো তেনেকুৱা হৈছে। AFPFতো বহুখিনি মানুহ ডিপাৰ্টমেণ্টেলি প্ৰমোশ্যন পাইছে। আপোনালোকৰ যিখিনি কনিষ্টেবল আছে তেওঁলোকে লেন্স নায়ক কনিষ্টেবললৈ প্ৰমোশ্যন পাইছে, আৰু আপোনালোকৰ এতিয়া বহুতে আপোনালোকৰ ট্ৰেইনিং কৰি আছে, মানে আপোনালোকৰ এডভান্স ট্ৰেইনিং কৰি আছে। তেওঁলোকে আৰু কেইদিনমান পিছতে প্ৰমোশ্যন পাব, গতিকে আপোনালোকৰ AFPFতো পদৰ সংখ্যাটো বৃদ্ধি পাব। কিন্তু আপোনালোকৰ ফৰেষ্ট গাৰ্ডত পদৰ সংখ্যাটো বৃদ্ধি নাপায়। এতিয়া বহুতৰে এটা লক্ষ্য সেই হৈছে ফৰেষ্ট গাৰ্ডত যোৱা, কিয়নো ফৰেষ্ট গাৰ্ডত বয়স বেছি হ'লেও এপ্লাই কৰিব পাৰে, ফৰেষ্ট গাৰ্ডৰ হাইট কম লাগে, আৰু আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1তকৈ এডুকেশ্যন কোৱালিফিকেশ্যনটো কম লাগে, কাৰণ হাই ছেকেণ্ডেৰী পাছ কৰিলে হৈ যায়। গতিকে বহুতে ফৰেষ্ট গাৰ্ডত যাম বুলি ভাবি আছে, আৰু আপোনালোকৰ ফৰেষ্ট গাৰ্ডত সোমোৱাৰ পিছতে এটা ষ্টাৰ পায়, সেইবাবে বহুতৰে লক্ষ্য ফৰেষ্ট গাৰ্ডত যোৱা। এতিয়া যিসকলে ফৰেষ্ট গাৰ্ডত যাম বুলি ভাবি আছে আৰু ফৰেষ্ট গাৰ্ডত পদৰ সংখ্যাটো বাঢ়িব বুলি ভাবি আছিল তেওঁলোকৰ বাবে বেয়া খবৰ, কিয়নো ফৰেষ্ট গাৰ্ডত নতুনকৈ যি 504টা পদ মুকলি হৈছে সেই 504টা পদে থাকিব আৰু পদৰ সংখ্যা বৃদ্ধি নাপায়, কিয়নো আপোনালোকৰ ফৰেষ্ট গাৰ্ডলৈ আজি কেইদিনমান আগত 337 জন আপোনালোকৰ নতুনকৈ ডিপাৰ্টমেণ্টেলি প্ৰমোশ্যন পাইছে, মানে আপোনালোকৰ ফৰেষ্ট গাৰ্ডত এতিয়া 337 জন মানুহ অলৰেডি ভৰ্তি হৈ গৈছে, আৰু আপোনালোকৰ এইফালে 504 জন হ'লে আপোনালোকৰ বহুখিনি নতুন মানুহ আহি যাব। গতিকে আপোনালোকৰ ফৰেষ্ট গাৰ্ডত আৰু খুব সম্ভৱতঃ পদৰ সংখ্যা বৃদ্ধি নাপায়। আপোনালোকৰ যি 504টা পদ মুকলি আছে সেই 504টা পদে থাকিব, কিন্তু আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 আৰু AFPF সেই দুয়োটাতে পদৰ সংখ্যা বৃদ্ধি পাব। গতিকে যিসকলে ফৰেষ্ট গাৰ্ডত যাম বুলি ভাবি আছে তেওঁলোকে ইমান চিন্তা কৰিব নালাগে, পদৰ সংখ্যাটো বৃদ্ধি নাপালেও আপোনালোকৰ 504টা পদ ইমানো কম পদ নহয়। আপোনালোকে নিজকে ভালদৰে সাজু কৰক, মাত্ৰ আপোনাক এটা লাগে, 504টাৰ ভিতৰত এটা আপোনালোকৰ নিজে কৰিবলৈ চেষ্টা কৰক, কাৰণ আপোনালোকৰ ফৰেষ্ট গাৰ্ডলৈ বহুখিনি মানুহ যেতিয়া ডিপাৰ্টমেণ্টেল প্ৰমোশ্যন পাই গ'ল, সেইকাৰণে ফৰেষ্ট গাৰ্ডত আপোনালোকৰ মানুহৰ সংখ্যা বাঢ়ি গৈছে। গতিকে আপোনালোক খুব সম্ভৱতঃ ফৰেষ্ট গাৰ্ডত পদৰ সংখ্যা বৃদ্ধি নাপায়, কিন্তু AFPF আৰু ফৰেষ্টাৰ গ্ৰেড 1 সেই দুয়োটাতে পদৰ সংখ্যা বৃদ্ধি পাব। ধন্যবাদ।